এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি কোনো ধৰণৰ ৰেচিপি লৈ অহা নাই আপোনালোকৰ মাজলৈ। Hours later. মামা ঘৰৰ পৰা আহি ৰাতি সাজৰ কাৰণে কোমোৰা আৰু হাঁহ মাংস বনাওঁ বুলি ভাবিলোঁ। সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ মইনো হাঁহ আৰু কোমোৰা কেনেকৈ বনাওঁ। মই মাংসখিনিত পিঁয়াজ আৰু নহৰু মছলা দিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ। সেয়েহে মিঠাতেল এতিয়া দিছোঁ। মিঠাতেল দি অলপ টাইম ভালকৈ সানি ল'ব লাগিব। মাংসখিনি যিহেতু বেছিকৈ সানিলে এনেকৈ ভাল লাগে খাই, মাংসটোত তেতিয়া মছলাবোৰ সোমাই পৰে। এতিয়া তেল দিছোঁ। তেল বেছি নিদিওঁ, হাঁহটো তেলেই হয়, সেয়েহে তেল অলপ দিছোঁ। দালচেনি, ইলাইচি আৰু পিঁয়াজ দি দিছোঁ। পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ মই। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। নহৰু দি দিম। নহৰু যিহেতু মই হাঁহ মাংস সৰহকৈ দিওঁ, সেয়েহে অলপ সৰহকৈ দিছোঁ নহৰু। নহৰু দি অলপ টাইম ভাজি থাকিম। এতিয়া মাংসখিনি দি দিম। পিঁয়াজখিনি শুকান হৈ থকাৰ কাৰণে আপোনালোকে ভাবিছে চাগে তেলেই নহ'ল বুলি, কিন্তু মই আগতীয়াকৈও কৈছোঁ মানে হাঁহটো বহুত তেল হয়, সেইটো কাৰণে মই বেছি তেল নিদিলোঁ। আৰু বেছি তেল হ'লেও খাবলৈও ভাল নহয়। হাঁহটোৰ পৰা বহুত তেল ওলাব, আপোনালোকে চাবচোন। এতিয়া ঢাকনখন আঁতৰাই দিছোঁ। চাওকচোন কিমান তেল ওলাইছে হাঁহটোৰ পৰা। হাঁহৰ মাংসখিনি যিমান ভাজে সিমানেই খাবলৈ টেষ্টি লাগে। মই বহুত সময় ভাজোঁ মাংসখিনি। এতিয়া কোমোৰাখিনি দি দিম। কোমোৰাখিনি দি পিনে ভালকৈ লৰাই ল'ম। আপোনালোকে জনাবচোন কোমোৰা কাৰ কাৰ ভাল লাগে খাই। মোৰ বহুত প্ৰিয় কোমোৰা। কোমোৰা খাই ভাল লাগে। কোমোৰাখিনি যেতিয়া পমি যাব, তেতিয়া মাংসতকৈ কোমোৰাহে বেছি ভাল লাগে খাই। কোমোৰাখিনিৰ পৰা পানী ওলাইছে, আৰু পানী ওলাব। কোমোৰাত বহুত পানী ওলায়, সেয়েহে মই পানী নিদিওঁ। কোমোৰাখিনি ভালকৈ সিজিবলৈ দিম। কোমোৰাখিনি ভালকৈ সিজি গৈছে, কোমোৰাৰ পৰাই পানী ওলাইছে। ইয়াত মই পানী দিয়া নাই। আলুবোৰ ভালকৈ সিজা নাই, যিহেতু আজিকালি আলুবোৰ ভালকৈ নিসিজে, সেয়েহে অলপ